নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক আকৌ অসম উত্তপ্ত কৰা দ্বিতীয়খন আইনৰ বিষয়ে লৈ আহিছোঁ। আইনটো খুবেই গুৰুত্বপূৰ্ণ আৰু জনা দৰকাৰ, কিয়নো আইনৰ কিছুমান অজ্ঞতাই বহুতো মানুহক বিপদত পেলায়। আমি দেখা পাইছোঁ সমাজত বহুতো মানুহে এই আইন নজনাৰ ফলত কিছুমান দেখাত সাধাৰণ হ'লেও সেই ভুলটো কিন্তু আইনৰ চকুত খুবেই ডাঙৰ, গুৰুত্বপূৰ্ণ আৰু ভয়ংকৰ। গতিকে তেনেকুৱা ধৰণৰ যদি অপৰাধ সমাজৰ এজন নিৰীহ মানুহে কৰি পেলায় আৰু সেই মানুহজনক যদি আদালতে শাস্তি দিয়ে, মনত ৰাখিব আদালতৰ চকু সদায় অন্ধ। গতিকে আদালতৰ হাত বন্ধা, আদালতত আপোনাৰ সহানুভূতিৰ কোনো ধৰণৰ ইয়াতে চিন চাপ নাই। গতিকে যদি অপৰাধীয়ে দোষী সাব্যস্ত কৰিছে, আদালতে শাস্তি বিহিবলৈ বাধ্য। গতিকে দেখা গৈছে যে পক্সো আইন এটা খুবেই গুৰুত্বপূৰ্ণ আৰু ডাঙৰ এটা আইন। এই আইনটো জনাৰ খুবেই প্ৰয়োজন আৰু সমাজত সজাগতা অনাটো প্ৰয়োজন, কাৰণ সজাগতা অনাৰ দায়িত্ব আপোনাৰ আৰু মোৰ। কাৰণ আমি অলপ পঢ়া শুনা কৰিছোঁ, গতিকে আইনৰ বিষয়ে অলপ জ্ঞান অৰ্জনৰ কাৰণে চেষ্টা কৰিছোঁ। গতিকে এই সূক্ষ্ম জ্ঞানৰ জৰিয়তে আপোনালোকক যদি আমি সজাগতা আনিব পাৰোঁ, এই ভিডিঅ'টোৰ জৰিয়তে যদি সাধাৰণ ৰাইজৰ কিবা উপকৃত হয়, তেতিয়াহ'লে মোৰ ভিডিঅ' বনোৱাটো ছাকচেছ হ'ব। আপোনালোকে নিশ্চয় জানে বৰ্তমান সমগ্ৰ অসম জুৰি অসম পুলিচে বাল্য বিবাহ বিৰোধী অভিযান চলাইছে। গতিকে আচলতে বাল্য বিবাহ আচলতে কাক কোৱা নিশ্চয় আপোনালোকে গম পাইছে। গতিকে সেই বাল্য বিবাহৰ লগত জড়িত আইন হ'ল দুটা। এটা হ'ল বাল্য বিবাহ বিৰোধী আইন 2006 অথবা প্ৰহিবিশ্যন অফ চাইল্ড মেৰিজ এক্ট 2006, আৰু এখন আইন হৈছে পক্সো আইন 2012। গতিকে বাল্য বিবাহ যিসকলে কৰাইছে সেইসকলৰ বিৰুদ্ধে দুটা আইনৰ ধাৰা ইনক্লুড কৰা হৈছে। পুলিচে দুটা আইনৰ অধীনত সেই ব্যক্তিসকলক গ্ৰেপ্তাৰ কৰিছে। বাল্য বিবাহ প্ৰতিৰোধী আইন 2006, ইংলিছত ইয়াক প্ৰহিবিশ্যন অফ চাইল্ড মেৰিজ এক্ট 2006, এই আইনতকৈ ভয়ংকৰ শাস্তিৰ কথা পক্সো আইনত কৈছে। ইয়াত যদি সেই বাল্য বিবাহৰ লগত জড়িত কইনাৰ যদি 16 বছৰ বা তাতকৈ কম হৈছে, ইয়াত কেনেকুৱা ধৰণৰ শাস্তি দিছে আপোনালোকে জানি আচৰিত হ'ব। সিদিনা দেখা গ'ল যে গোৱালপাৰা জিলাত এই পক্সো আইনৰ অধীনত এজন ব্যক্তিক শাস্তি বিহা হ'ল। সেয়া আপোনালোকক স্ক্ৰীণত দেখুৱাই আছোঁ, আপোনালোকে চাব। গোৱালপাৰাৰ বিশেষ পক্সো আদালতৰ ঐতিহাসিক ৰায়দান, নাবালিকা ধৰ্ষণকাৰী বিজয় দাসক 20 বছৰৰ সশ্ৰম কাৰাদণ্ড। ইয়াত দেখা গৈছে যে মাটিয়াৰ ঘটনাটো আছিল গোৱালপাৰা জিলাৰ মাটিয়া থানাৰ অন্তৰ্গত গোসাইবৰীৰ বিজয় দাস। 38 বছৰীয়া এই বিজয় দাসে ওচৰৰে 12 বছৰ 5 মহীয়া ছোৱালী এজনীক, সেই ছোৱালীজনীৰ দেউতাক নাছিল, গতিকে সেই পিতৃহীন 12 বছৰ 5 মহীয়া ছোৱালীজনীক নিজৰ ঘৰৰ পৰা ৰাতি 11:30 ঘৰৰ পৰা উলিয়াই আনি এই বিজয় দাসে ধৰ্ষণ কৰিছিল, যাৰ ফলত আদালতত বিচাৰ হ'ল। বিচাৰ হোৱাৰ ফলত এই পক্সো আইনৰ অধীনত ছেকশ্যন 4, ইয়াক 20 বছৰৰ সশ্ৰম কাৰাদণ্ড বিহা হ'ল। গতিকে আপোনালোকে চাওক ঘটনাটো কিমান ভয়ংকৰ। 38 ইয়াৰ্ছ এই বিজয় দাস 20 বছৰ এতিয়া জেলত থাকিব লাগিব এটা অপৰাধৰ বাবে। গতিকে এই তেনেকুৱা ধৰণৰ ভয়ংকৰ অপৰাধ যাতে সমাজত সংঘটিত নহয়, তাৰ কাৰণে আপোনালোকে এই ভিডিঅ'টো চোৱা প্ৰয়োজন, আৰু ভিডিঅ'টো আপোনালোকে সমাজৰ মানুহৰ মাজত প্ৰচাৰ অথবা শ্বেয়াৰ কৰি দিয়া দায়িত্ব আপোনালোকৰ। গতিকে বেছি কথা নকওঁ, আৰম্ভ কৰিবলৈ ওলাইছোঁ। পক্সো আইন 2012, দ্য প্ৰটেকশ্যন অফ চিলড্ৰেন ফ্ৰম ছেক্সুৱেল অফেন্সেছ এক্ট 2012। এই আইনখন 2012 চনত কেন্দ্ৰীয় চৰকাৰে বনালে। কেম ইনটু ফ'ৰ্চ 14 নৱেম্বৰ 2012। 2012 চনৰ 14 নৱেম্বৰৰ পৰা সমগ্ৰ ভাৰতবৰ্ষ জুৰি এই আইনখন বলবৎ হৈ আছে। টোটাল ছেকশ্যন 46 ছেকশ্যন আছে এই আইনখনত, 9 চেপ্টাৰ আছে। খুবেই সৰু এখন আইন, আপোনালোকক স্ক্ৰীণত দেখুৱাই আছোঁ। দ্য প্ৰটেকশ্যন অফ চিলড্ৰেন ফ্ৰম ছেক্সুৱেল অফেন্সেছ এক্ট 2012, দাম বেছি নহয়, মাত্ৰ 75 ৰুপিজ। আপোনালোকৰ যদি প্ৰয়োজন হয় অনলাইনৰ পৰা কিনি ল'ব পাৰিব। এই আইনটোৰ আচলতে উদ্দেশ্যটো কি? 18 বছৰ তলৰ ছোৱালীসকলক যৌন নিৰ্যাতনৰ পৰা, যৌন শোষণৰ পৰা আইনী সুৰক্ষা প্ৰদান কৰিবৰ কাৰণেই এই আইনখন বনোৱা হৈছে। মনত ৰাখিব, এইটো এটা ডাঙৰ উদ্দেশ্য। প্ৰত্যেক আইনৰ এটা এইম এণ্ড অবজেক্টিভছ থাকে, সেয়া আপোনালোকক অৱগত কৰিলোঁ।
এই আইনখনত আসলতে শিশু চাইল্ড কাক বুলি কোৱা হৈছে বিলো এজ অফ 18 ইয়াৰ্ছ 18 বছৰৰ তলৰ ল'ৰা ছোৱালীবিলাকক শিশু বুলি কোৱা হৈছে মনত ৰাখিব সেকশন 4 ভেৰি ইম্পৰ্টেণ্ট অন্তৰ্ভেদী যৌন নিৰ্যাতনৰ শাস্তি সেকশন 3 আপোনাৰ অন্তৰ্ভেদী যৌন নিৰ্যাতন কাক বোলে পেনিট্ৰেটিভ সেক্সুৱেল এছাল্ট কাক বোলে হিয়াৰ ডেফিনেশ্যন দিয়া আছে সেকশন 4 ত কৈছে অন্তৰ্ভেদী যৌন নিৰ্যাতনৰ শাস্তি পানিশমেন্ট ফৰ পেনিট্ৰেটিভ সেক্সুৱেল এছাল্ট যদি কোনো ভাই 18 বছৰৰ তলৰ শিশুক বা ছোৱালীক মানে অন্তৰ্ভেদী মানে ফুটা কৰি সোমাই দি যৌন নিৰ্যাতন কৰিছে তেতিয়াহ'লে 10 ইয়াৰ্ছ ইম্প্ৰিজনমেণ্ট টু লাইফ ইম্প্ৰিজনমেণ্ট আৰু ফাইন 10 বছৰৰ পৰা আৰম্ভ হৈ সৰ্বোচ্চ যাৱজ্জীৱন কাৰাদণ্ড আৰু আৰ্থিক জৰিমনা হ'ব এই আৰ্থিক জৰিমনাখিনি ভিকটিম চাইল্ড গাৰ্ল ছোৱালীক ফৰ দ্য পাৰপজ অফ ট্ৰিটমেণ্ট এণ্ড ৰিহেবিলিটেশ্যন পুনৰ সংস্থাপনৰ বাবে দিয়া হ'ব সেকশন 4 সাবক্লজ 2 ত আকৌ আৰু এটা কথা কৈছে বিলো 16 ইয়াৰ্ছ এজ হলে যদি ছোৱালীজনীৰ 16 বছৰৰ তলত হয় তেতিয়াহ'লে মিনিমাম 21 ইয়াৰ্ছ ইম্প্ৰিজনমেণ্ট এণ্ড মেক্সিমাম লাইফ ইম্প্ৰিজনমেণ্ট হ'ব আৰু লগতে আৰ্থিক জৰিমনা হ'ব আৰ্থিক জৰিমনাখিনি সেই ছোৱালীজনীক ফৰ দ্য পাৰপজ অফ ট্ৰিটমেণ্ট এণ্ড ৰিহেবিলিটেশ্যনৰ কাৰণে দিয়া হ'ব বস্তুটো বুজি পালে গতিকে বাল্য বিবাহ বিৰোধী অভিযানত কোনোবা মানুহে যদি 16 বছৰ বা তলৰ ছোৱালীক বিবাহ কৰাইছিল সেই ব্যক্তিজনৰ বিৰুদ্ধে সেকশন 4 সাবক্লজ 2 অধীনত তেখেতক শাস্তি বিহা হ'ব পানিশমেন্ট কিমান হ'ব 21 ইয়াৰ্ছ 21 বছৰৰ পৰা আৰম্ভ হৈ সৰ্বোচ্চ যাৱজ্জীৱন কাৰাদণ্ড হ'ব বুজি পালে এতিয়া আহিছো সেকশন 6 ভেৰি ইম্পৰ্টেণ্ট উত্তেজিত অন্তৰ্ভেদী যৌন নিৰ্যাতনৰ শাস্তি aggravated penetrative sexual assault উত্তেজিত এতিয়া সেক্সুৱেলি এছাল্ট যৌন নিৰ্যাতনৰ কাম কৰিবলৈ হ'লে কিছুমান সেই ছোৱালীজনীক উত্তেজিত কৰা হয় সেক্সুৱেলি আপোনাৰ উত্তেজিত কৰি লোৱা হয় গতিকে তেনেকুৱা ধৰণৰ উত্তেজিত অন্তৰ্ভেদী যৌন নিৰ্যাতন যদি কৰে সেই ব্যক্তিজনৰ 21 ইয়াৰ্ছ ইম্প্ৰিজনমেণ্ট টু মেক্সিমাম লাইফ ইম্প্ৰিজনমেণ্ট হ'ব এণ্ড ফাইন আৰু ইয়াত লাইফ ইম্প্ৰিজনমেণ্ট মিনছ টিল ডেথ 21 বছৰৰ পৰা আৰম্ভ হৈ সৰ্বোচ্চ যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে ইয়াতে যাৱজ্জীৱন মিনছ মৃত্যুৰ আগমুহূৰ্তলৈকে জেলত থাকিব লাগিব আৰু আৰ্থিক জৰিমনা বিহা হ'ব সেই আৰ্থিক জৰিমনাখিনি ছোৱালীজনীৰ চিকিৎসা পুনৰ সংস্থাপনৰ কাৰণে দিয়া হ'ব আৰু এই যে 21 বছৰ অথবা লাইফ ইম্প্ৰিজনমেণ্ট জেলত যে থাকিব লাগিব ইয়াক সশ্ৰম কাৰাদণ্ড বুলি কোৱা হৈছে দ্যাট মিনছ জেলত থকা কালত কঠোৰ পৰিশ্ৰম কৰিব লাগিব জেলত অকল আৰামত বহি আপোনাৰ ভাত পানী যে খাব হেয়া নচলিব লাষ্ট সেকশন 8 যৌন নিৰ্যাতনৰ শাস্তি এইবোৰ আছিল অন্তৰ্ভেদী উত্তেজিত অন্তৰ্ভেদী আকৌ ইয়াত হল যৌন নিৰ্যাতন যদি কোনোবা ব্যক্তিয়ে 18 বছৰ তলৰ ছোৱালী এজনীৰ স্থানত স্পৰ্শ কৰিছে গাত স্পৰ্শ কৰিছে যৌনাংগত স্পৰ্শ কৰিছে অকল কি স্পৰ্শ টাচ তেতিয়াহ'লে সেকশন 8 মতে শাস্তিৰ পৰিমাণ হ'ব 3 ইয়াৰ্ছ জেইল টু মেক্সিমাম 5 ইয়াৰ্ছ জেইল এণ্ড ফাইন আৰু আৰ্থিক জৰিমনা হ'ব এয়া আছিল আপোনাৰ পক্সো আইন 2012 অতি ভয়ংকৰ অতি ডেঞ্জাৰ এইখন আইন দ্য প্ৰটেকশ্যন অফ চিলড্ৰেন ফ্ৰম Sexual Offences Act 2012 আইনৰ বিষয়ে আপোনালোকক অৱগত কৰিলোঁ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু সমাজত সচেতনতাৰ বাবে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ জয় আই অসম